নমস্কাৰ বন্ধুসকল, আজি মই এটা প্ৰথম টেকনিকেল ভিডিঅ' দিবলৈ গৈছোঁ। আপোনালোকে আশা কৰিছোঁ চাব, আৰু কিবা যদি ভুল ভ্ৰান্তিও হয় তেওঁ এডজাষ্ট কৰিব। প্ৰথম এনেকুৱা এটা ভিডিঅ' দিব গৈছোঁ, যদি কিবা ভুল হয় হ'ব পাৰে, এইটো সাধাৰণ কথা। আৰু এনেকুৱা কথা কোৱা কোনো অভিজ্ঞতা নাই আগতে, গতিকে প্ৰথম কথাটো কম কৰি কিবা এটা টেকনিকেলি কিবা এটা দেখুৱাবলৈ চেষ্টা কৰিম। আৰু সেইটো যদি আপোনালোকে ভাল পায় কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আপোনালোক দেখাব চেষ্টা কৰিছোঁ যে এইটো দুখন কাগজ, এখন হৈছে লিখা আছে এ আৰু এইখন লিখা আছে বি। আৰু এতিয়া চাওক, এই এ কাগজখন আপোনালোকৰ চুটি লাগিছে আৰু এই বি কাগজখন আপোনালোকৰ দীঘল লাগিছে। কিন্তু মই এতিয়া এটা মেজিকৰ দৰেই হ'ব, কিন্তু শেষত ফলাফলটো ওলাব। চাওক, এই বি কাগজখন মই অলপমান ওপৰলৈ কৰি দিওঁ তেতিয়া চাব যে আপোনাৰ এ কাগজখন দীঘল লাগিব। চাওক, এনেধৰণে হ'ব। এইখন যেতিয়া মই এইফালে লৈ গ'লোঁ, বছ এতিয়া আপোনালোকে দেখিলে এ কাগজখন আপোনালোকৰ দীঘল লাগিছে। গতিকে আকৌ যদি মই এ কাগজখন আকৌ ওপৰলৈ লৈ যাওঁ এনেধৰণে চাব যে আকৌ আপোনালোকৰ এই বি কাগজখন দীঘল লাগিছে। এইটো কিয় হৈছে? এইটো এটাতো মেজিক টাইপৰ হৈছে। আৰু চাওক, আকৌ মই এবাৰ দেখুৱাব চেষ্টা কৰিম। বি কাগজখন আকৌ এবাৰ মই ওপৰলৈ লৈ যাম সমানে। চাওক, সমান কৰি দিলোঁ। এতিয়া এ কাগজখন দীঘল লাগিছে, নহয়নে বাৰু? হয়, এইটো এটা প্ৰক্ৰিয়া। কিয় এইটো অপ্টিকেল ইলিউজনৰ কাৰণে হয় এইটো। চাওক, কিন্তু প্ৰকৃততে কাগজ দুইখন সমান। এখন এখন হয় আৰু এইখন বিখন হয়। আকৌ এবাৰ দেখুৱাই ল'ম মই। এখন চাওক, এতিয়া এখন দীঘলৰে লাগিছে। আকৌ যেতিয়া নেকি এইখন লৈ আহিম তেতিয়া এইখন দীঘল লাগিব, নহয় জানো? কিন্তু আমি যদি কাগজখন এনেকুৱা কৰি সমান কৰি পেলাওঁ, বা এইখন ইয়াৰ ওপৰত উঠাই দিয়া হয়, চাব এই দুইখন চাওক, এ আৰু বি ছেম, দুইখন ছেম কাগজ, সমান আকাৰতে কটা কাগজ হয়। কোনো ইয়াত আপোনাৰ দীঘল চুটি নাই। দেখিলে নহয়? যদি ভাল লাগিলে ভিডিঅ'টো আপোনালোকে লাইক কৰিব। নিশ্চয় আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আৰু আগলৈ এনেধৰণৰ টেকনিকেল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় অসম। আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদিহে পাৰে সৰুকৈ এটা ছাবস্ক্ৰাইব বুলি বটন আছে, সেইটো অকণমান দবাই দিব। আৰু আগলৈ যদি মই এনেধৰণৰ ভিডিঅ' দিব পাৰোঁ তেনেহ'লে আপোনালোকৰ আগলৈ আগবাঢ়ি যাব। আৰু ধন্যবাদ চোৱাৰ বাবে।